ধৰণে এই বিশেষ ৰিক্ৰুটমেণ্টটো তেনেকৈ কৰা হৈছে আমি বৰ তীক্ষ্ণ নজৰ প্ৰতিটো ষ্টেপতে ৰাখি আহিছোঁ আৰু এইখিনি যিখিনি চিলেক্ট হৈছে দে আৰ চিলেক্টেড এবছলিউটলি অন দেয়াৰ অ'ন মেৰিট এণ্ড উইদাউট এনি ফিয়াৰ অৰ ফেভাৰ এবছলিউটলি ক্লিনলি এইখিনি ৰিক্ৰুটমেণ্ট হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত আমাৰ লগত কনষ্টেণ্টলি ৰিভিউ তেখেতে কৰি আছে আৰু বিশেষকৈ নিয়াৰিকৈ সম্পন্ন হোৱা নিকাভাৱে সম্পন্ন হোৱাৰ ক্ষেত্ৰত আমি আটাইখিনিয়ে এই ক্ষেত্ৰত বিশেষ ধৰণৰ গুৰুত্ব অৱলম্বন কৰিছোঁ ডিষ্ট্ৰিক্টৰ পুলিচকো আমি স্পেচিয়েল ট্ৰেইনিং কৰাইছোঁ আৰু আমি সফল হৈছোঁ বুলি আমি নিশ্চয়কৈ ভাবিছোঁ আৰু অহা দিনবোৰত ট্ৰেইনিংবোৰ চলি থাকোঁতেও আমি তেনেধৰণে আগবঢ়াই নিয়াটো আমি সিদ্ধান্ত লৈছোঁ আৰু এইটো এটা ভৱিষ্যতৰ অসম গঢ়াৰ নিৰ্মাণৰ অসম গঢ়াৰ এটা প্ৰক্ৰিয়া বুলি আমি ভাবিছোঁ কাৰণ এইখিনি চিপাহীয়ে হওক ছাব ইন্সপেক্টৰে হওক অফিচাৰে হওক তেওঁলোক যিহেতু এটা নিকা প্ৰক্ৰিয়াৰ মাজেদি সিলেকশ্যন হ'ল ভৱিষ্যতে তেওঁলোকেও ৰাইজক নিকা ছাৰ্ভিচ দিব বুলি নিকাভাৱে সেৱা কৰিব বুলি আমি আশা কৰোঁ আৰু বৰ্তমান ছাব ইন্সপেক্টৰসকলৰ এই 578 যিজন নতুনকৈ চিলেক্ট হৈ আহিলে তেওঁলোকৰ যিখিনি মানে পাৰফৰ্মেঞ্চ বৰ্তমান আমি দেখি আছোঁ আগতকৈ বহুত বেলেগ তেওঁলোকে বৰ ভালকৈ কৰিছে তেওঁলোকৰ এটিটিউডটো বৰ প্ৰ' পিপুল ৰাইজৰ হকে আছে আৰু ৰাইজৰ জাষ্টিছৰ অৰিয়েণ্টেশ্যন তেওঁলোকৰ মনত ভৰাই দিয়া হৈছে গতিকে আই এম ভেৰি প্ৰাউড অফ দেম থেংক ইউ ভেৰি মাছ মজা লাগি আছে You as selected. আমাকে এদিকে খুশি যাব বেস্ট অফ লাক আমার এইজন আমার কমান্ডার আছে প্রকাশ মিলিক ইউ খুশি যাব আমাকে এই আমার এবি আছে বিজয়নাথ কৈছিলো এটা ভিডিওত মনত আছে নাই এই আমার এবি এই আমার এই যে বি আছে ভাই অঙ্কুর থ্যাংক ইউ 2018 যোনটো পোষ্ট আছিলে 2022 হৈছে দিয়া পোৱাৰ পিছত সিহঁতৰ নাম আকৌ এতিয়া কমাণ্ডো বা এছআই সিহঁতে কৰিছে ভালে কৰিছে সিহঁতৰ নাম আকৌ সোমাই গ'ল পিছত এতিয়া আমাৰ কিছুমান ল'ৰা যে চাকৰি পোৱা নাই সিহঁতৰ মানে এটা আমাৰ অসমত এটা মানে ৱেটিং লিষ্ট ওলাব লাগে তেতিয়া যোনটো পোষ্ট খালী থাকিব এইটো পোষ্টত তোৰ যা ভাগ্য আছে নম্বৰ আছে 1% 2% কাৰণে পোৱা নাই সিহঁতে পাই যাব